কি নাম? রত্না ঘোষ। কি হয়েছে কলে? চকু আজি 10 বছৰ হ'ল চকু অসুবিধা হৈছে। একেবাৰে নেদেখে? চশমাও কোনো কাম কৰা নাই। ইয়াৰ কথা কেনেকৈ জানিলে? মই মানে ডিব্ৰুগড়ত থাকোঁ। অঁ আপোনালোকৰ গুগলত পাইছিলোঁ, সেইটোৰ পৰা মানে গম পাইছোঁ। তাৰপৰা বিশ্বাস কৰিলে? বিশ্বাস কৰিছোঁ। এতিয়া আপুনি বিশ্বাস কৰিছে দেখিব পাৰিম বুলি? একেবাৰে নেদেখে ন? প্ৰভু যীশুৰ ওচৰত দুজন অন্ধই আহি কিনে হে যীশু দায়িদ সন্তান আমাক দয়া কৰা। তেতিয়া প্ৰভুৱে কৈছে মই তোমালোকক কি কৰাটো বিচাৰা? তেওঁলোকে কৈছে যে আমি চকুৱে দেখিব বিচাৰিছোঁ। ইয়াক কৰিব পাৰিম বুলি তোমালোকৰ বিশ্বাস আছে? তেতিয়া তেওঁলোকে কৈছে হয় আছে। তেতিয়া চকু চুই ক'লে তোমালোকৰ বিশ্বাসৰ দৰে হওক। তেতিয়া দেখিলে। ঠিক আছে, আপোনালোকে এতিয়া নিজে সেইটো বিশ্বাস কৰা মতেহে হ'ব দেই। যদি কৰিছে তেতিয়াহ'লে এতিয়া আমি প্ৰমাণ আমি চাম, যদি নাই কৰা তেতিয়াহ'লে নহ'ব। বিশ্বাস কৰিছোঁ, মই আনিছোঁ তাৰ পৰা গোলাঘাটৰ অঁ পৰা। ঠিক আছে, আপুনি চকু বন্ধ কৰি কওক হে যীশু কওক, হে যীশু কওক, হে যীশু কওক, মোক সুস্থ কৰি দিয়া। পবিত্ৰ পবিত্ৰ সৰ্বশক্তিমান হে সৃষ্টিকৰ্তা ঈশ্বৰ, তুমি অন্ধক দিছিলা, খোৰাক খোজ কৰালা, বুবাক মাত কলা, অনেক পৰাক্ৰম কাৰ্য কৰিলা। অ' প্ৰভু, তোমাৰ শক্তি নহ'লে মই একো কৰিব নোৱাৰোঁ। দয়া কৰি তুমি যেনেকৈ বাক্যত কৈছা মই ওখ কৰিব পাৰোঁ, চাপ কৰিব পাৰোঁ, ধনী কৰিব পাৰোঁ, দুখীয়া কৰিব পাৰোঁ, বেমাৰ দিব পাৰোঁ, সুস্থ কৰিব পাৰোঁ। দয়া কৰি তেওঁক সুস্থ কৰি দিয়া। যীশু নামত মুকলি হৈ যা। আমেন। অঁ এতিয়া চাওক, মোৰ ফালে চাওক, মোক দেখিছে? হা ভালকৈ চাওক। অঁ এতিয়া আপুনি ল'ৰাটো নাকটো চুৱক, নাকটো চুৱক। অঁ দেখিলে? এনেকৈ নেদেখে নহয়, আগতে নেদেখে ন? দেখিলে এতিয়া? অঁ তেওঁ নাকটো চাওক, তেওঁতো চাওক, তেওঁ নাকটো চাওক। অঁ হৈছে, দেখিছে নাই? হা অলপ দেখিছে? অলপ বিশ্বাস কৰিছে, অলপে দেখিব। বেছিকৈ কৰিব, বেছিকৈ দেখিব। হা অঁ আপোনাৰ নামটা কি নাম? নাম কর? তোমাৰ নাম ঘোষ, রত্না ঘোষ। অঁ কৈ থেকে আহিছে? গোলাঘাটী। গোলাঘাট। অঁ কি হৈছে বেমাৰ আপোনালোকৰ ভাষাত কওক। চোখে দেখি না আর কি, অঁ 2 চোখে। অঁ কিমান দিন পৰা? কত বছৰ হৈছে? 12 বছর হয়েছে। 12 বছৰ হৈছে। এখন এতিয়া দেখিছে? দেখতেছিস নাকি জিজ্ঞাসা করতে? অঁ দেখাটাও তো মানে অল্প অল্প আর কি। অল্প অল্প দেখিছে। অঁ ঠিক আছে, হ'ব।